DD Imagination. নেদাৰলেণ্ড চৰকাৰে ভাৰত চৰকাৰক 16 মে 2026 কিছু তাম্ৰপত্ৰ ঘূৰাই দিয়ে, যাৰ অস্তিত্ব আমাৰ দেশ ভাৰতবৰ্ষৰ চোল সাম্ৰাজ্যৰ সৈতে জড়িত। আচলতে কিছুদিন আগতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিদেশ ভ্ৰমণলৈ গৈছিল। তেখেতৰ নেদাৰলেণ্ড ভ্ৰমণ এই ভ্ৰমণ কাৰ্যসূচীৰে অন্তৰ্গত আছে। নেদাৰলেণ্ডৰ প্ৰেছিডেণ্ট ৰব জেটেনে 13 মে তাৰিখে হেগ চহৰত আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে চুক্তি স্বাক্ষৰৰ সময়ত প্ৰায় 1000 বছৰৰো পুৰণি 22খন ডাঙৰ আৰু 3খন সৰু তাম্ৰপত্ৰ প্ৰদান কৰে। ইউৰোপীয়ানসকলে প্ৰায় 300 বছৰ এই তাম্ৰপত্ৰকেইখন নেদাৰলেণ্ডৰ লেইডিন বিশ্ববিদ্যালয়ত সংৰক্ষণ কৰাৰ বাবে ইয়াক লেইডিন কপাৰ প্লেট বুলি কয়। কিন্তু ইতিহাসত এই তাম্ৰপত্ৰকেইখনক আনাইমাংগালাম তাম্ৰপত্ৰ বুলি জনা যায়। এতিয়া প্ৰশ্ন হয়, এই তাম্ৰপত্ৰবোৰনো কি? তাম্ৰপত্ৰবোৰ হ'ল অতীতৰ ৰজাসকলৰ তথ্য সংৰক্ষণৰ মাধ্যম। তাম্ৰপত্ৰবোৰত বিশেষকৈ ৰাজ্যৰ শাসন নীতি, ধৰ্ম, সীমা, কৰ, অন্য ৰজাৰ সৈতে সম্পৰ্ক, বাণিজ্যিক সম্পৰ্কৰ দৰে গুৰুত্বপূৰ্ণ তথ্যবোৰ সংৰক্ষণ কৰা হৈছিল। কিন্তু তামৰ পত্ৰবোৰতে এই তথ্যবোৰৰ সংৰক্ষণ কিয় কৰা হৈছিল? ইয়াৰ কাৰণ আছিল, তাম ধাতু অন্য ধাতুৰ তুলনাত অধিক দীৰ্ঘস্থায়ী। অধিক সময়লৈ সংৰক্ষণ কৰিবলৈ সেই সময়ত ৰজাসকলে তামৰ পত্ৰবোৰত তথ্যবোৰ সংৰক্ষণ কৰিছিল। ইতিহাস চাবলৈ গ'লে এই তাম্ৰপত্ৰবোৰ একাদশ শতিকাৰ চোল ৰাজবংশৰ বুলি জনা যায়। ভাৰত চৰকাৰক উভতাই দিয়া এই তাম্ৰপত্ৰবোৰ দুই ধৰণৰ ভাষাত লিখিত পোৱা যায়। এই তাম্ৰপত্ৰবোৰৰ অধিকাংশই তামিল ভাষাত লিখিত, য'ত বিশেষকৈ ৰাজ্যৰ শাসন নীতি, সাগৰেৰে বাণিজ্যিক সম্পৰ্ক, ৰাজ্যৰ সীমাৰ লগতে কৰ সংগ্ৰহৰ তথ্যও পোৱা যায়। আনহাতে অন্য একাংশ তাম্ৰপত্ৰ সংস্কৃত ভাষাত লিখিত, য'ত চোল শাসকসকলে নিজৰ ধৰ্মৰ কথা উল্লেখ কৰিছে। এতিয়া আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন হৈছে যে ভাৰতবৰ্ষৰ এই 1000 বছৰ পুৰণি তাম্ৰপত্ৰবোৰ নেদাৰলেণ্ড পালে কেনেকৈ? তেন্তে আহক জানো ইয়াৰ প্ৰকৃত ৰহস্যটোনো কি। তাৰ আগতে নেদাৰলেণ্ড সম্পৰ্কে কিছু কথা জানিব লাগিব। প্ৰায় 1,84,00,000 মানুহেৰে ইউৰোপৰ এখন প্ৰগতিশালী দেশ নেদাৰলেণ্ড। অতীতত এই দেশখনক হলেণ্ড বুলি জনা গৈছিল, যাৰ ৰাজধানী আমষ্টাৰডাম। ইয়াক ডাচ্চসকলৰ ৰাজধানী বুলিও জনা যায়। 1605 চনতে এই হলেণ্ডৰ পৰা ডাচ্চসকল ভাৰতলৈ ব্যৱসায় সূত্ৰে আহিছিল আৰু পিছলৈ তামিলনাডুৰ নাগাপাট্টা নামক নিজৰ অধীনস্থ কৰি লৈছিল। এই ডাচ্চসকলৰ সৈতে এগৰাকী খ্ৰীষ্টান পুৰোহিত ভাৰতলৈ আহিছিল। তেওঁৰ চকু এই তাম্ৰপত্ৰকেইখনত পৰিছিল। পিছলৈ তেওঁ এই তাম্ৰপত্ৰবোৰ সেই সময়ৰ বাটাভিয়া, আজিৰ জাকাৰ্টালৈ লৈ গৈছিল। সময় বাগৰাৰ লগে লগে এই তাম্ৰপত্ৰবোৰ খ্ৰীষ্টান পুৰোহিতৰ পিছত তেওঁৰ জীয়ৰী পিতৃ সম্পত্তি হিচাপে লাভ কৰিছিল আৰু তেওঁৰ পিছত তেওঁৰ জীয়ৰী অৰ্থাৎ পুৰোহিতৰ নাতিয়েকগৰাকীয়ে সেইবোৰ লাভ কৰিছিল। এই নাতিয়েকগৰাকীয়ে নেদাৰলেণ্ডৰ এখন প্ৰখ্যাত বিশ্ববিদ্যালয় লেডিন বিশ্ববিদ্যালয়ৰ এজন প্ৰফেচাৰ হেনৰিক হেমাৰ্কৰ সৈতে বিবাহপাশত আবদ্ধ হয়। হেনৰিকে এই তাম্ৰপত্ৰবোৰ 1862 চনত লেডিন বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত সংৰক্ষণ কৰাইছিল। এনেকৈয়ে এই 1000 বছৰ পুৰণি তাম্ৰপত্ৰবোৰ ভাৰতৰ পৰা গৈ পাইছিল নেদাৰলেণ্ডৰ লেডিন নামৰ ইউনিভাৰ্চিটিখন। ই এক আচৰিত যেন লগা তথ্য নহয়নে, যে আমাৰ দেশৰ ইতিহাসৰ দস্তাবেজসমূহ সাতসাগৰৰ সিপাৰৰ কৰবাৰ মিউজিয়াম এটাত শত বছৰে আবদ্ধ হৈ আছিল। তেনেহ'লে এতিয়া আমি অসমবাসী ৰাইজেও এতিয়া আশা কৰিব পাৰোঁ যে অসমৰ গৌৰৱ বৃন্দাবনী বস্ত্ৰখন কেতিয়াবালৈকে লণ্ডন ব্ৰিটিছ মিউজিয়ামৰ পৰা উদ্ধাৰ হ'ব পাৰে। তাৰেই আশাত তেন্তে ইমানতে ভিডিঅ'টো সামৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।